হেল্ল' বন্ধুসকল, কি খবৰ? আশা কৰোঁ সকলোৱে ভালে আছে। আপোনালোকৰ লক্ষী পূজা আয়োজন কেনেকুৱা? আমাৰ ঘৰতো থুলমূলকৈ লক্ষী পূজা আয়োজন কৰা হৈছে। আহকচোন চাওঁ আজি আমাৰ লক্ষী পূজাৰ পৰিৱেশ। লাষ্ট পইচা নেকি? লাষ্ট কৰিব নালাগে। লক্ষী পূজা বুলি ক'লে সাধাৰণতে মহিলাসকলে বেছিকৈ কৰে, কাৰণ লক্ষীটো নিজে মহিলাসকলে লক্ষী হয় আমাৰ। তেওঁলোকে লক্ষী পূজা নকৰিলে কোনে কৰিব ন? আমাৰ ঘৰতো আমাৰ এয়া লক্ষী পূজা কৰিবৰ কাৰণে ঠাই যিখিনি মচি ৰাখিছে ধুনীয়াকৈ, এইখিনিতে লক্ষী পূজা পাতিব। এইফালে সকলো বস্তু কল, কমলা, কুঁহিয়াৰ আজি যোগাৰ কৰি ৰাখিছে। মই একো যোগাৰ কৰা নাই, আমাৰ তেওঁৱে যোগাৰ কৰিছে, সকলোবিলাক আনিছে। আনফালে আমাৰ ঘৰৰ ওচৰতে এভাগ লক্ষী মন্দিৰ আছে, তাত খুব ডাঙৰকৈ পতা হয়। এইবাৰো পাতিছে আনবাৰৰ নিচিনাকৈ, কিন্তু এবাৰ অলপ নাম পাৰ্টি মাতিছে অলপ দূৰৰ পৰা, সেয়ে নাম গাই আছে। আমিও নাম চাবলৈকে এনেই আহিলোঁ, ৰাস্তাৰ পৰা চাইছোঁ, ভিতৰত যোৱা নাই। এনেই নাম খুব গায় বাৰু, আজি অলপ কেমেৰা দেখি লাজ কৰিছে। কেমেৰাত দেখিলে অলপমান বৰ মেহেঙা মেহেঙো কৰি থাকে। আমাৰ মমু কিন্তু খুব নামতি দেই। মই নাম গোৱা ভিডিঅ' বেলেগকৈ দিম বাৰু এদিন। আমাৰ তাই নাম শুনি থাকিব নোৱাৰে, ঘৰত মোলৈ এইফালে আঙুলি দেখুৱাই আছে, ইয়াক লৈ আহিব লাগে, সেইবাবে তাইক লৈ আহিছিলোঁ। আমাৰ ঘৰত লক্ষ্মী পূজা হোৱাই নাই বাৰু। এয়া ওচৰৰ খুৰীৰ পৰা দিছিলে পায়স, লাড়ু, লগতে এয়া শৰাই দিয়া প্ৰসাদ দিছিলে, আনি দি থৈ গৈছে খাবলৈ। আমি খোৱাই নাই, যিহেতু ঘৰত পূজা হোৱাই নাই, খাবলৈ অলপ বেয়া লাগিছে, সেইকাৰণে ৰখি চাই আছোঁ আৰু। হ'লেই খাম। পিঠাও দিছে দুটামান। পিঠা আৰু লাড়ু লক্ষ্মী পূজা বুলি বনোৱা নাই বাৰু, অহাকালি যিহেতু কাতি বিহু আছে সেইকাৰণে বনাইছে আগতীয়াকৈ। তাৰপিছত এইদৰে দৰ্জামুখত লক্ষ্মী ভৰি এনেকৈ পায়েই, ৰেডিমেডকৈ এনেকৈ লগাইছে। কিছুমানে আঁকিও দিয়ে, আমাৰ এনেকৈ কিনি আনিছে, সেইদৰে লগাই দিছে। আগতে মই লক্ষ্মী পূজা এনেকৈ কৰা নাছিলোঁ বাৰু, সৰুকৈ এখন শৰাই দি থৈ দিওঁ। এইবাৰ আমাৰ এওঁ অলপ ভালদৰে পাতিম বুলি ভাবিছে, মনতে আশা কৰিছে যিহেতু, সেইকাৰণে সকলোবিলাক যোগাৰ আনিছে। পদুম ফুলৰ পৰা আদি কৰি, কেঁচা তামোলৰ পৰা আদি কৰি সকলোবিলাক বস্তু লক্ষ্মী পূজা যিখিনি দৰকাৰ হয় সকলোবিলাকেই আনিছে। লগতে বোলে আজি লক্ষ্মী চৰিত্ৰ পঢ়িব। পূজা লাগিছে, আৰু আমাৰ দুষ্ট ছোৱালীজনী টোপনি ধৰিছে, টোপনি চকু লাল কাল হৈ গৈছেগৈ। আৰু আনফালে আমাৰ এয়া চাকি বন্তি জ্বলাই লক্ষ্মী দেৱীক আৰাধনা কৰিছে। মোৰো বাৰু সেয়া কৰিছোঁ, যাতে এইদৰে আমাৰ লক্ষ্মী আমাৰ ঘৰলৈ আহি থাকে। আজিলৈ আহিছোঁ, আকৌ লগ পাম এটা নতুন ভিডিঅ' লৈ। ধন্যবাদ।